হেল্ল' ৰাজ, ক'ত আছা? ঘৰতে আছো। মই আজি ঘৰত আহিছিলোঁ, তই ষ্টেচনলৈ আহচোন মোৰ গাড়ীখন লৈ। তই ঘৰত আহিছ নেকি? তই আহ সোনকালে। ঐ বহুত দিনৰ মূৰত ঘৰত আহিলি দেখোন। চাকৰি তেনেকুৱা, কি কৰিবি ভাই? হ'ব দে এতিয়া গাড়ীটোত। খবৰ পাতি কেনেকুৱা ইমান ভাল নহয় কিয় এনে আৰু কিয় এনেই? আমাৰ ফালে যাবা? নাযাওঁ দেখোন, মনটো ইমান এটা ভাল নহয়। যা নহ'লে, মোৰো ভাগৰ লাগিছে, অলপ ৰেষ্ট লওঁ। এইটো ৰাজ দেখোন। ঐ, কি হৈছে তোৰ? ঘৰতো মই বিচাৰি আহিলোঁ, ঘৰতো নাই। গোটেই গাঁও বিচাৰি আহিলোঁ, ক'তো নাই। আৰু তই ইয়াতে আহি বহি আছ। কেতিয়া আহিলি কি হৈছে কচোন? নাই একো হোৱা নাই মোৰ। ইমান দেৰি মানে মই এনেই বকি আছোঁ। যিটো ল'ৰা মই আহিলে মোৰ পিছ নেৰে, সেই ল'ৰাই আজি মোৰ পৰা পলাই ফুৰিছে। আৰু সেই ল'ৰাৰ কিবা হোৱা নাই বুলি ক'লে মই মানিমনে? দেচোন কি হৈছে ক? নাই একো হোৱা নাই। কবিনে মই ইয়াৰ পৰা যাম? ৰচোন কৈ আছোঁ ক। এই প্ৰেয়সী এজনী আছিলোঁ, তাইক মই বহুত ভাল পাইছিলোঁ আৰু তাইও মোক বহুত ভাল পাইছিল, কিন্তু ক'ব পৰা নাছিলোঁ। আৰু এদিন ৰিয়া, কোৱা। তোমাক মোৰ এটা কথা ক'ব লগা আছিল, যিটো কথা মই তোমাক বহুত দিন আগৰ পৰা কম বুলি ভাবি আছিলোঁ। কি কথা কোৱা? মানে কেনেকৈ কওঁ মই ভাবি পোৱা নাই তুমি কি ক'বা মই বুজি পাইছোঁ দিয়া, আৰু মোৰ ফালৰ পৰাও য়েছ। এইটো কথা, তাৰপিছত? আৰু এদিন তাই মোক ক'লে, তুমি আহিলা? আৰে কি হ'ল তোমাৰ? ৰাজ, মই আৰু তোমাক ভাল পাব নোৱাৰিম। কিন্তু কিয় ৰিয়া? কিয়? তুমি মোৰ লগত ষ্টেণ্ডাৰ্ড মিলাই চাইছা নে তোমাৰ লগত মোৰ ষ্টেণ্ডাৰ্ড মিলে? তুমি মোক কেতিয়াবা বাইকত ঘূৰাই পাইছা, ভাল হোটেল এখনত নি পাইছা, নে কেতিয়াবা গিফ্ট দি পাইছা? প্ৰত্যেক দিনাই এই চাইকেলখনত ঘৰতেই যাইচোন। মোৰ লগত ষ্টেণ্ডাৰ্ড মিলা বয়ফ্ৰেণ্ড মই পাইছোঁ, গতিকে এতিয়া মই তোমাক ভাল পাব নোৱাৰোঁ। কিন্তু ৰিয়া, তুমি মোক দিয়া সেই প্ৰতিশ্ৰুতিবোৰ কি হ'ব? তুমি মোক দিয়া সেই আশাবোৰ কি হ'ব? তুমি নহ'লে মোক কিয় মিছা সপোন দেখুৱাইছিলা? এনেকৈ আমাৰ সপোনবোৰ আধৰুৱা হৈ ৰ'ব নেকি? সেইবিলাক পুৰণি কথা ৰাজ, পাহৰি যোৱা।
তুমি তোমাৰ ৰাস্তাৰে যোৱা আৰু মই মোৰ ৰাস্তাৰে যাওঁ। শুনা ৰিয়া, টকা পইচাই মানুহক ধনী নকৰে, মানুহৰ অভাৱহে পূৰণ কৰে। ধনী হ'বলৈ মানুহক এখন সঁচা হৃদয়ৰ প্ৰয়োজন, টকা পইচা আৰু গাড়ীৰ নহয়। তুমি ষ্টেণ্ডাৰ্ডৰ কথা কোৱা, শুনা, অলপ টকা পইচা থাকিলেই বা দামী কাপোৰ পিন্ধিম মানুহৰ আগত ষ্টেণ্ডাৰ্ড দেখুৱাতকৈ এজন সঁচা মনৰ প্ৰকৃত মানুহ হৈ মানুহৰ আগত ষ্টেণ্ডাৰ্ড মেইনটেইন কৰা। তেতিয়াহে সমাজে তোমাক চেলিউট কৰিব। বাৰু তুমি যাব খুজিছা যোৱা, মই বাধা নকৰোঁ। আই উইচ অলৱেজ হেপী উইথ ইয়ৰ পাৰ্টনাৰ। সেইটোৱে কথা। তাইক মই বহুত ভাল পাইছিলোঁ, কিন্তু তাইৰ লগত ষ্টেটাছ মেইনটেইন কৰিব নোৱাৰিলোঁ। তাইক ভাল ৰেষ্টুৰেণ্টত নিব নোৱাৰিলোঁ, বিলাসী বাহনত ঘূৰাব নোৱাৰিলোঁ। এইবিলাকেই আৰু এইবিলাক পাহৰিবৰ কাৰণে নিজকে ব্যস্ত কৰি ৰাখিবৰ কাৰণে এটা ভাল কাম বিচাৰি আছোঁ, কিন্তু কামো পোৱা নাই। নিজকে ব্যস্ত কৰি ৰাখিলে কি ঠিক তাইক পাহৰিবই পাৰোঁ। আৰে ভাই, ছোৱালী তোৱালী বাদ দে না। ছোৱালীৰ পিছত ঘূৰাতকৈ নিজৰ দেশ মাতৃৰ কাৰণে কিবা এটা কৰ, তাত কোনো টেনশ্যন নাই। কিন্তু মই পাৰিম জানো? পাৰিবি তই, নিজৰ ওপৰত মাত্ৰ বিশ্বাস ৰাখিলে হ'ল। বিশ্বাস আছে, হ'লেও আজিকালি চাকৰি এটা পোৱা ইমান সহজ নহয় দেচোন। তই নিজৰ ওপৰত যদি বিশ্বাস ৰাখা, সকলো সম্ভৱ। তই নিশ্চয় পাৰিবি। মই যদি পাৰিছোঁ, তই কিয় নোৱাৰিবি? অহাকালিৰ পৰা মই তোক ট্ৰেইনিং দিম, তই অহাকালিৰ পৰা ফিল্ডত আহিবি। হ'ব বাৰু, ব'ল যাম। এতিয়া। ব'ল। তুমি মোক কেতিয়াবা বাইকত ঘূৰাই পাইছা? ভাল হোটেল এখনত নি পাইছা? নে কেতিয়াবা গিফ্ট দি পাইছা? প্ৰত্যেক দিনাই এই চাইকেলখনত ঘূৰোতেই যাইছোঁ। মোৰ লগত ষ্টেণ্ডাৰ্ড মিলা বয়ফ্ৰেণ্ড হৈ পাইছোঁ, গতিকে এতিয়া মই তোমাক ভাল পাব নোৱাৰোঁ। ৰাজ, মই আৰু তোমাক ভাল পাব নোৱাৰোঁ।
এইখনো এতিয়াহে বেয়া হ'ব পালে। ইফালে ঘৰত যাব দেৰি হৈ আছে। উই উই সেই ছোৱালীজনীচোন বুম বে মজা লাগিছে বে বল ভণ্টি কিবা হেল্প কৰিব পাৰিম নেকি? আমাৰ লগত যাবা নেকি ব'লা 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 ঐ বাটত ছোৱালী পাই জকাব আৰম্ভ কৰিলি। কোহতৰ পৰা মানে দিন ৰাতি ৰাস্তা ঘাট ক'তো শান্তি নাই। আবে তই আমাক মাৰিছ ঐ কি কৰিছ এইবোৰ? পাহৰি গ'লি নেকি কেইদিনমান পাছত যে এইখন হাতেৰে তোক ভনী আৰু ৰাখি পিন্ধাব আৰু এইখন হাতেৰে তই ছোৱালীক এওঁতো কোনোবাৰ ভনী হয়। চৰি ছাৰ চৰি ছাৰ আজিৰ পৰা এনেকুৱা আমি ভুল নকৰোঁ। ঠিক আছে চৰি ৰাজ, মোক ক্ষমা কৰি দিয়া। তুমি মোক আজি এই বদমাছ কেইটাৰ পৰা বচালা। তুমি কি কোৱা? কোনোবা বিপদত পৰিলে ৰক্ষা কৰাটোৱেইতো আমাৰ কৰ্তব্য। ৰাজ শুনাচোন, কোৱা। মই তোমাক বহুত ভাল পাওঁ। তোমাক মই আগতেও ভাল পাইছিলোঁ আৰু এতিয়াও ভাল পাওঁ। চৰি ৰিয়া, মই তোমাক আগতে ভাল পাইছিলোঁ যদিও এতিয়া নোৱাৰোঁ। যিদিনাই মই সৈনিকত ভৰ্তি হৈছোঁ সেইদিনাই নিজৰ দেশ মাতৃৰ কাৰণে নিজকে অৰ্পণ কৰিছোঁ। বাৰু তুমি ভালে থাকিবা। এতিয়া যাওঁ বাই। কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন কি ৰ'ব মোৰ বাবে তুমি নহ'লে কোন হ'ব এই বুকুৰ আপোন ৰংবিহীন হৈ ৰ'ব আশাবোৰ হিয়াৰে